ধৰণে প্ৰেছাৰ কুকাৰত বিৰিয়ানী বনাবলৈ অতি সহজ, বহুত কম সময়তে বনাব পাৰি। তাৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব মই কেনেদৰে বনাইছোঁ। চিকেন বিৰিয়ানী বনাবলৈ আমাক এইখিনি বস্তু লাগিব। পিঁয়াজ 3টা পাতলকৈ কাটি লৈছোঁ। এই ধৰণে আপোনালোকে পাতলকৈ পিঁয়াজখিনি কাটি ল'ব। 2টা জলকীয়া, আদা নহৰুৰ পেষ্ট আৰু ধনিয়া অলপমান। এইখিনি শুকান মছলা লৈছোঁ। লং 5টা, ইলাচি 4টা, দালচেনি এটুকুৰা, তেজপাত, ৰেড চিলি, বিৰিয়ানী মছলা, গৰম মছলা, হালধিৰ গুড়ি আৰু ধনিয়া পাউডাৰ। এয়া বিৰিয়ানীৰ বাবে মই ফৰচুন বাসমতি ৰাইচ লৈছোঁ। আপোনালোকে এটা গিলাচ বা কাপেৰে জোখ কৰি ল'ব। মই এইটো গিলাচেৰে 3 গিলাচ চাউল ল'ম। 7জন মানুহৰ বাবে আপোনালোকৰ যিমান মানুহ সেই অনুযায়ী আপোনালোকে জোখটো লৈ ল'ব। এতিয়া এই চাউলখিনি 2-3 বাৰমান ভালকৈ ধুই ল'ব। এই ধৰণে এইখিনি ধুই লোৱাৰ পিছত আপোনালোকে পানীত আধা ঘণ্টাৰ বাবে তিয়াই থৈ দিব। এই প্ৰেছাৰ কুকাৰতে মই বিৰিয়ানীখিনি বনাম, বেলেগ একো বাচন ব্যৱহাৰ নকৰোঁ। অতি সহজভাৱে বনোৱাম, আপোনালোকে চাই থাকিব। কুকাৰটো গৰম হওঁতে ইয়াতে তেল দি দিব। আপোনালোকে যি তেল খায় তাকে ব্যৱহাৰ কৰিব, কোনো কথা নাই তেলৰ লগত। তেলখিনি গৰম হোৱাত মই পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজখিনি আমি ভালধৰণে ভাজি ল'ব লাগিব। পিঁয়াজখিনি মিনিমাম আমি 3 মিনিটমান ভাজি ল'ব লাগিব। পিঁয়াজৰ কালাৰটো চেঞ্জ নোহোৱালৈকে। এইখিনিতে ক'ব বিচাৰিছোঁ, ভিডিঅ'টো যদি অলপ হ'লেও চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পিঁয়াজখিনি এইখিনিমান ভাজা হ'লে হৈ যাব। চাওক পিঁয়াজখিনিৰ কালাৰ চেঞ্জ হৈ গৈছে। এতিয়া ইয়াতে আমি লং, ইলাচি, দালচেনি আৰু তেজপাত এইখিনি দি লৈ অলপমান ভাজি ল'ম। অলপমান ভাজিলে হ'ব, বহুত বেছি ভাজিব নালাগে এইখিনি। এয়া চাওক এই ধৰণে লাৰি থাকিব। এইখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে আমি মাংসখিনি দি ল'ম। আপোনালোকে যিমান মাংস দিয়ে কোনো কথা নাই, দিব পাৰিব। মই বিৰিয়ানীত বেছি মাংস ব্যৱহাৰ কৰা নাই, কাৰণ মই বিৰিয়ানীত খাবলৈ চিকেন কাৰীও বনাইছোঁ। এতিয়া ইয়াতে আমি যিখিনি মছলা আছিল সেইখিনি গোটেইখিনি দি দিম। এইখিনি দি কিনে আমি 3 মিনিটমান হাই ফ্লেমতে ৰাখি ভাল ধৰণে মাংসখিনি ভাজি ল'ম। এয়া চাওক এই ধৰণে ভালকৈ লাৰি থাকিব। তাৰপিছত ইয়াতে আমি আদা নহৰু পেষ্টখিনি আছিল যে সেইখিনিও দি দিলোঁ। এতিয়া এইখিনি অলপ সময় লাৰি কিনে ভালধৰণে মিক্স কৰি দিব। মই অতি কম বস্তুৰে বনাব বিচাৰিছোঁ, যিখিনি বস্তু দৰকাৰী সেইখিনি বস্তুৰে বনোৱাই দেখাব বিচাৰিছোঁ। আপোনালোকৰো তেতিয়া বনাবলৈ সহজ হ'ব। এতিয়া এইখিনি কুকাৰত ঢাকনিখন দি কিনে আমি 4-5 মিনিটমান ভালধৰণে ভাজি ল'ম। জুইটো মিডিয়াম ফ্লেমত থৈ দিম। মাজে মাজে কুকাৰৰ ঢাকনিখন গুচাই লাৰিও থাকিব, নহ'লে আৰু জ্বলি যাব। তেতিয়া জ্বলাৰ গন্ধটো ওলাব, যিটো ভাল নালাগিব বিৰিয়ানীত। এতিয়া অলপ নিমখ দি লৈছোঁ। যিমান নিমখ হয় সেই অনুযায়ী নিমখটো দি ল'ব। নিমখখিনি দি কিনে অলপ সময় লাৰি আৰু কুকাৰৰ ঢাকনিখন দি থ'ম। টোটেল আমি মাংসখিনি 8 মিনিটমান ভাজি ল'ম। তেতিয়া আমাৰ মাংসখিনি ভাজা হৈ যাব কমপ্লিট। এয়া চাওক মাংসখিনি আমাৰ ভাজা হৈ গৈছে। মাংসখিনি এইখিনিমান ভাজিলেও হ'ব, বহুত বেছি ভাজাৰ দৰকাৰ নাথাকে। এতিয়া ইয়াতে আমি বিৰিয়ানীৰ বাবে চাউলখিনি যে আধা ঘণ্টা আগতে তিয়াই দিছিলোঁ, সেইখিনি পানীখিনি আঁতৰাই আমি চাউলখিনি দি ল'ম। এয়া চাওক এনেকৈ চাউলখিনি দি ল'ব। চাউলখিনি দি কিনে অলপমান মাংসখিনিৰ লগত লাৰি দিব। এয়া এই ধৰণে অলপমান লাৰি দিব, পানীটো নোহোৱা হোৱালৈকে। বেছি লাৰি থাকিবও নালাগে, 1 মিনিটমান পানীটো নোহোৱালৈকে লাৰি থাকিলে হ'ল। তাৰপিছত ইয়াতে আমি যিটো গিলাচেৰে চাউল জুখিছিলোঁ সেইটো গিলাচেৰে পানীটো দিব লাগিব, নহ'লে অলপ পানী বেছি হৈ গ'লে বিৰিয়ানীৰ চাউলখিনি এটা নহ'ব। পানীৰ জোখটো দিওঁতে সেইকাৰণে সাৱধানেৰে দিব। মই যিটো গিলাচেৰে চাউল লৈছিলোঁ সেই গিলাচটোৰে 3 গিলাচ পানী আৰু 1 গিলাচৰ আধা দিম, মানে টোটেল 3.5 গিলাচ পানী দিম। আপোনালোকে যদি 1 গিলাচ চাউল দিয়ে তেতিয়াহ'লে 1.5 গিলাচ পানী দিব। মুঠতে যিমান চাউল লয় তাতকৈ আধা গিলাচ পানী বেছি দিলে হৈ যাব, তাতকৈ বেছি পানী নিদিব। পানীটো বহুত জৰুৰী, তেতিয়াহে বিৰিয়ানীখিনি ভাল হয়। এতিয়া ইয়াতে আমি জলকীয়া 2টা আৰু যে ধনিয়া লৈছিলোঁ সেইখিনি পিচি কিনে দি দিম। এয়া চাওক, আৰু ওপৰত অলপ নিমখ দি দিম, নহ'লে নিমখটো কম হ'ব, আৰু মই মাংসত বহুত বেছি নিমখ দিয়া নাছিলোঁ। এতিয়া এইখিনি দি কিনে অলপ সময় লাৰি দিম, বেছি লাৰিবও নালাগে। এতিয়া আমি কুকাৰৰ ঢাকনিখন মাৰি আমি এটা চিটি আহিব দিম। এটা চিটি আহিলে বিৰিয়ানীখিনি হৈ যাব। বেছি চিটি মাৰিব নিদিব, তেতিয়া চাউলটো এটা নহ'ব, বেছি সিজি যাব। এয়া চাওক কুকাৰৰ ঢাকনি এইধৰণে এটা চিটি আহিব দিম। এটা চিটি অহাৰ পিছত 5 মিনিটৰ বাবে ঠাণ্ডা হ'ব দিম।
এয়া চাওক বিৰিয়ানীখিনি আমাৰ হৈ গৈছে অতি সহজভাৱে অতি কম সময়ত একো বেলেগ বাচন বৰ্তন লেতেৰা নোহোৱাকৈ কুকাৰতে বিৰিয়ানীখিনি কমপ্লিট হৈ গৈছে। এতিয়া চাওক চাউলখিনি ইমান ধুনীয়া এটা এটা হৈ গৈছে। আপোনালোকে দেখিছে এয়া চাওক মই ভালধৰণে দেখুৱাই দিছোঁ। আপোনালোকেও এবাৰ এই ধৰণে কুকাৰত বনাই খাব, নিশ্চয় ভাল পাব। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে আগলৈ এই ধৰণৰ সহজ ৰেচিপি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।